সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সকলোকে ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা থাকিল। ডাঙৰ সকললৈ শ্ৰদ্ধা আৰু নমস্কাৰ থাকিল আৰু সৰু সকললৈ খুব মৰম আৰু সমনীয়া সকললৈ মৰম থাকিল। আৰু দেখাইছোঁ মই আজি গৈছিলোঁ এফালে ফুৰিবলৈ মানে বিশেষ কিবা এটা বিহুৰ কাম আছিল, সেইকাৰণে আমি গৈছিলোঁ টিহুৰ ফালে। আৰু আহোঁতে দেখিলোঁ এইয়া সেইখিনি খোপা বুলি কয়, তাৰ ওচৰতে ৰাস্তাৰ একেবাৰে ওচৰতে কেইজনমান ল'ৰাই লগ হৈ এনেদৰে মেজি ঘৰ বনাইছিলে। দেখি খুবেই ভাল লাগিল আৰু আমি দেখি ৰ'ব নোৱাৰিলোঁ। গোটেই গাড়ীখন ওচৰতে থৈ ল'ৰাটোক অকণমান দেখুৱাই আনিলোঁ, কিয়নো আমি অভিভাৱক হিচাপে ল'ৰা ছোৱালীক কিছুমান বস্তুৰ লগত চিনাকি কৰিলেতো খুবেই দৰকাৰী। যিহেতু আজিৰ সময়খিনি খুব ব্যস্ত সময় আৰু এই ব্যস্ততা পৰা সময়খিনিত যদি আমি ল'ৰা ছোৱালীক পিতৃ মাতৃ হিচাপে কিছুমান বস্তুৰ লগত কিছুমান আমি চিনাকি কৰি নিদিওঁ, সেইটো ক'ৰবাত চাগে আমাৰো ভুল হ'ব। গতিকে যিহেতু ল'ৰাটো অকণমানকৈ ডাঙৰ হৈছে, সিও জনা হৈছে কিছুমান বস্তু, সেইকাৰণে তাক বোলো মেজিঘৰনো কি, বিহুনো কি, এইবিলাক অকণমান তাক দিবলৈ চেষ্টা কৰোঁ। নাজানো আগলৈ কিমানখিনি তাক আগুৱাই নিব পাৰোঁ, কিন্তু বৰ্তমান কিন্তু কিছুমান কথা তাক শিকাবলৈ চেষ্টা কৰোঁ আমি মাক দেউতাক হিচাপে। আৰু এয়া দেখিছেনে একেবাৰে সৰু সৰু ল'ৰাকেইটা, সিহঁতে খুব আনন্দৰে কামখিনি কৰিছে। বৰ্তমানৰ সময়ত যিটো ব্যস্ততাপূৰ্ণ সময়, এই সময়ত কিন্তু এনেদৰে কাম কৰা দেখিলে খুব ভাল লাগে। আৰু ল'ৰা ছোৱালীবিলাক ওলাই আহিব লাগে। আচলতে নিজৰ যিটো আমাৰ অসমীয়াৰ ঐতিহ্য, এইটো অটুট ৰাখিবলৈ হ'লে আমি নিজেই কিছুমান কষ্ট কৰিব লাগিব আৰু আমিও ল'ৰা ছোৱালীক আচলতে দেখাব লাগিব। গতিকে সকলোলৈকে মাঘৰ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল। আৰু তাৰ পৰা আমি আহিলোঁ, আহি ঘৰত আমাৰ কাম কৰি আছিলে খুৰাহঁতে আৰু আমাৰ দাদাহঁতে, আৰু ল'ৰাটোকো এটা চোতালতে অকণমান সৰুকৈ সি জনাৰ কাৰণে আচলতে এটা মেজি বনাই দিলে দেউতাকে আৰু খুৰাটোৱে লগ হৈ, কিয়নো আমাৰ আনি থোৱা আছিলে খেৰ অকণমান, সেইখিনি লগ কৰি এইখিনি বনাই আৰু এনেদৰে সি লগ হৈ বৰদেউতাক আৰু দেউতাকৰ লগত এনেদৰে সিও অকণমান ফূৰ্তি কৰিলে আৰু মেজি ঘৰটো বনালে। আচলতে ভিডিঅ'টো উৰুকাৰ দিনাৰে আছিলে, কিন্তু মই যিহেতু এইকেইদিন বিহুৰ কাৰণে ব্যস্ততা আছিলে দিব পৰা নাছিলোঁ, আজিহে দিলোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু পিছদিনাখন ৰাতিপুৱা সকলো কাম কৰি অকণমান দেৰিকৈ দিছোঁ বাৰু, বেছি পুৱাই আমি মেজিটো জ্বলোৱা নাই, যিহেতু সিও অকণমান দেৰিকৈ উঠিছে। গোটেই গা পা ধুই তাকো ধুৱাই ৰাতিপুৱা আমি মেজিটো জ্বলাই দিলোঁ। আৰু এনেদৰে দেউতা, শহুৰ দেউতা, এওঁহেত আৰু ল'ৰাটো আমাৰ ঘৰৰ মানে এইটো আমাৰ বৌ, সৰু বৌ আৰু এইফালে ডাঙৰ দাদা, সকলোৱে লগ হৈ আমি মেজিত পোৱালোঁ আৰু গোটেইখিনি নিয়ম কৰিলোঁ। তেওঁলোকৰ লগত বহি একেলগে চালোঁ। এইয়া আমাৰ জেঠাৰ ল'ৰা আৰু তাৰ ছোৱালীটোৱে দেখিছেনে ৰাতিপুৱাই উঠাই আনিছে, মুখ একেবাৰে ফুলাই আছে, যিহেতু সৰু আছে তাই। আৰু এইয়া সৰু দাদা, মানে মুঠতে আটাইকেইজনে লগ হৈ, এই কাষৰে আমাৰ এজনী। তাৰপিছত এনেদৰে আমি সকলোৱে মিলি চাহ খালোঁ আৰু আমাৰ মানে বিহুটো এনেদৰে পিছদিনাখন পালন কৰিলোঁ। ভাল লাগিল ঘৰৰ আটাই লগ হৈ একাপ চাহ খালোঁ। সদায়তো আৰু এনেকৈ লগ হোৱা নাযায়, সকলোৱে ব্যস্ত কামত ব্যস্ত, কাৰোবাৰ চাকৰি, কাৰোবাৰ খেতি, কাৰোবাৰ ধৰক স্কুল কলেজ থাকে। গতিকে যিহেতু বিহু বুলি বন্ধ পাইছিলে, গতিকে আমি আটাই লগ হৈ এনেদৰে উৰুকাৰ পিছদিনা দোমাহীৰ দিনা এনেদৰে লগ হৈ সময়খিনি পাৰ কৰিলোঁ। খুবেই ভাল লাগিল। ভিডিঅ'টো চাই কেনে লাগিছে জনাবলৈ নাপাহৰিব। আৰু সকলোকে পুনৰবাৰ কৈছোঁ লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু এনেদৰে মই এয়া চাহ দিছোঁ, বেটাই একদম লগ হৈ খাইছে আৰু সিও ফূৰ্তি পাইছে। গতিকে আজিলৈ এইখিনিয়ে, বাই বাই, নমস্কাৰ।